মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় বছৰ আকৌ এটি প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটি হৈছে ঘাইপথ এটাৰ ওপৰত দুখন ঠাই এ আৰু বিৰ দূৰত্ব 100 কিলোমিটাৰ। এখন গাড়ী এৰ পৰা আৰু একে সময়তে আন এখন গাড়ী বিৰ পৰা ৰাওনা হয়। যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে। 1 নম্বৰ কথা এইটো আছে যে যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে তেন্তে সিহঁত 5 ঘণ্টাৰ পিছত লগ হয়। যদি সিহঁতে এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে সিহঁত 1 ঘণ্টাৰ পিছত লগ হয়। গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি কিমান? এতিয়া ইয়াত প্ৰশ্নৰ দুটা কথা দিছে যে 1 নম্বৰ কথাটো কৈছে যে ঘাইপথ এটা দুটা বিন্দু লৈছে, এটা বিন্দুৰ নাম এ বুলি কৈছে, এটা বিন্দুৰ নাম বি বুলি কৈছে। ইহঁতৰ মাজৰ দূৰত্বটো হৈছে 100 কিলোমিটাৰ। এইটো হৈছে প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে ইয়াত চলা দুখন গাড়ী, এখন গাড়ী এৰ পৰা বিলৈকে, এখন গাড়ী এৰ পৰা বিলৈকে আৰু এখন গাড়ী বিৰ পৰা এৰ পৰা বিৰ দিশত আৰু আন এখন গাড়ী সেই একে দিশতে গতি কৰিছে। এইবাৰ হৈছে একে দিশতে দুখন গাড়ীয়ে একে দিশতে গতি কৰিছে। এ বিন্দু, এইটো বি বিন্দু। এতিয়া দ্বিতীয় চৰ্তত কৈছে যে গাড়ী দুখনে এখনে আনখনৰ দিশলৈ, অৰ্থাৎ এত থকা গাড়ীখন যদি ইফালে গৈছে, বিত থকা গাড়ীখনো ইফালে আহিছে। এই দুটা চৰ্ত দিছে। এতিয়া এইখন গাড়ী এইখনৰ লগত লগ লাগিব, দুখন গাড়ী যেতিয়া একেলগে চলিব আৰু বেলেগ বেলেগ দ্ৰুতিত ধৰক এ গাড়ীখনৰ দ্ৰুতি x কিলোমিটাৰ প্ৰতি ঘণ্টা, বি গাড়ীখনৰ দ্ৰুতি বি বিন্দুত থকা গাড়ীখনৰ দ্ৰুতি y কিলোমিটাৰ প্ৰতি ঘণ্টা আমি ধৰিছোঁ। তেতিয়াহ'লে এইখন গাড়ীক লগ ধৰিব লাগিলে এইখন গাড়ীৰ বেছি স্পীডত যাব লাগিব, গ'লেহে এই যে মাজৰ দূৰত্ব 100 কিলোমিটাৰ আছে এইখিনি অতিক্ৰম কৰি কি কৰিব পাৰিব, এইখিনি প্লাছ হ'ব লাগিব। এই 100 কিলোমিটাৰ ইয়াতকৈ বেছি গতি কৰিব লাগিব। তেতিয়াহ'লে ইয়াক লগ ধৰিব, এই গাড়ীখনে বি গাড়ীখনক লগ ধৰিব লাগিব। এইটো তোমালোকে যেতিয়া নেকি কাৰোবাক পিছ পেলাব বিচাৰা ৰাস্তাত চাইকেলেৰে গৈ থাকোঁতে, যে সেইখন চাইকেলৰ আৰোহীজন যিমান বেগেৰে গৈ আছে তোমালোকৰ স্পীডটো তাতকৈ বেছি কৰিব লাগিব। যিমানে বেছি হ'ব সিমানে সোনকালে লগ পাব পাৰিবা। কাৰণটো কি, এইখনো গৈ থাকিব, তোমালোকেও গৈ থাকিবা, এইখনো গৈ থাকিব, এনেকৈ দূৰত্বটো ক্ৰমান্বয়ে কমি কমি গৈ গৈ এসময়ত বি গাড়ীখনক এই গাড়ীখনে লগ পাব। গতিকে এই ক্ষেত্ৰত আমি যদিহে এ গাড়ীখন এনেকৈ ধৰোঁ, এ গাড়ীখনে বি গাড়ীখনক লগ ধৰিব বুলি ভাবোঁ, তেতিয়া এই গাড়ীখনৰ স্পীড নিশ্চয় বেছি হ'ব। দ্বিতীয় কথাত কৈছে যে দ্বিতীয়টো ক্ষেত্ৰত এৰ পৰা বিলৈ দুখন গাড়ী ইখনে আনখনৰ ফালে আহি থকা দেখুৱাইছে। এ গাড়ীখনে যিমান গ'ল, বি গাড়ীখনে যিমান আহিছে, দুয়োখনৰ দূৰত্ব যোগ কৰিলে 100 কিলোমিটাৰ হ'ব। ইয়াতে ইহঁতৰ দূৰত্বৰ পাৰ্থক্য হ'ব 100 কিলোমিটাৰ, ইহঁতৰ ইয়াতে দূৰত্বৰ সমষ্টি হ'ব 100 কিলোমিটাৰ। এই দুটা পাৰ্থক্য আছে যে ইয়াতে এ অতিক্ৰম কৰা দূৰত্ব আৰু বি এ অতিক্ৰম কৰা দূৰত্বৰ পাৰ্থক্য 100 কিলোমিটাৰ। আৰু ইয়াতে এই চৰ্তটোত এ অতিক্ৰম কৰা দূৰত্বৰ লগত বি এ অতিক্ৰম কৰা দূৰত্ব লগ লগালে 100 কিলোমিটাৰ হয়। এই কথাটোৱে এই প্ৰশ্ন স্পষ্টকৈ দিয়া আছে। এই ছবিটোৰ পৰা আমি এইখিনি কথা গম পালোঁ। এতিয়া আমি যিহেতু দুটা পালোঁ, দূৰত্বখিনি আমি দুয়োটাৰ মুঠ দূৰত্ব 100 কিলোমিটাৰ সেইটো গম পালোঁ। দ্ৰুতি আৰু সময়ৰ মিলাই আমি দূৰত্বলৈকে পৰিৱৰ্তন কৰিব পাৰিম বা সময়লৈকে পৰিৱৰ্তন কৰিব পাৰিম। গতিকে কোনোবা এটালৈ পৰিৱৰ্তন কৰিলে আমি সূত্ৰৰ সহায়ত এই সমীকৰণ এই তথ্যখিনি প্ৰথম চৰ্তত দ্বিতীয় চৰ্তখিনি দুটা সমীকৰণলৈ পৰিৱৰ্তন কৰি ইহঁতৰ সমাধান কৰিব পাৰিম। এতিয়া আমি সমাধানৰ পৰা আগবাঢ়িম। তোমালোকে মনত ৰাখিবা যে এ আৰু বি বিন্দুৰ মাজৰ দূৰত্ব কিমান আছিলে, 1 নম্বৰ কথা। দ্বিতীয় কথা হৈছে একে দিশত যেতিয়া গতি কৰে এখন গাড়ীয়ে আন এখন গাড়ীক অতিক্ৰম কৰিবলগীয়া হয়, লগ লাগিব লাগিলে। যে লগ লাগিবৰ কাৰণে এই গাড়ীখনে এইখন গাড়ীতকৈ
100 কিলোমিটাৰ দূৰত্ব বেছিকৈ যাব লাগিব, তেতিয়াহ'লে লগ পাব। কাৰণ ইহঁতৰ দূৰত্ব ইতিমধ্যে 100 কিলোমিটাৰ হৈয়ে আছে। গতিকে এ গাড়ীখনে বি গাড়ীখনক লগ ধৰিব লাগিলে এ গাড়ীখনে বি গাড়ীখনে যিমান দূৰত্ব অতিক্ৰম কৰিব তাতকৈ 100 কিলোমিটাৰ বেছি অতিক্ৰম কৰিব লাগিব। গতিকে এইটো এটা কথা। আৰু দ্বিতীয় কথাটো হৈছে, দ্বিতীয় চৰ্তটোত কৈছে এ আৰু বি দুয়োখন গাড়ীয়ে মুঠতে 100 কিলোমিটাৰ অতিক্ৰম কৰে। গতিকে এইখিনি কথাৰ পৰা আমি প্ৰশ্নটো সমাধান কৰিব পাৰিম আৰু আমি ইয়াক সমাধানৰ বাবে এতিয়া আগবাঢ়িম। প্ৰথম কথাটো আছিলে যে ইয়াৰ চলক দুটা নদী। আমি চলক দুটা ধৰি ল'ম। যিহেতু আমাক গুটি ওলাব দিছে গাড়ীখনৰ, এতিয়া আমি ধৰিম এ বিন্দুৰ পৰা যাত্ৰা কৰা গাড়ীৰ দুটি x কিলোমিটাৰ প্ৰতি ঘণ্টা। এ বিন্দুৰ পৰা যাত্ৰা কৰা গাড়ীখনৰ দুটি x কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো ধৰা হ'ল। আৰু বি বিন্দুৰ পৰা যাত্ৰা কৰা গাড়ীৰ দুটি সমান y কিলোমিটাৰ প্ৰতি ঘণ্টা। এ বিন্দুৰ পৰা আৰু বি বিন্দুৰ পৰা যাত্ৰা কৰা দুখন গাড়ী আমি দুটি লিখি লৈছোঁ। এতিয়া যিহেতু প্ৰথম চৰ্তমতে ইহঁতে একে দিশত যাত্ৰা আৰম্ভ কৰিলে, এইখন গাড়ী লাগিব পাৰে 5 ঘণ্টা পিছত। এছ ইজিকেল টু ভি টি আছিলে, এছ ইজিকেল টু ভি টি আমি দূৰত্বলৈকে পৰিৱৰ্তন কৰিম। এইবাৰ আমি চৰ্তটাৰ যিটো নেকি মান, চৰ্তটাৰ আমি কিহত প্ৰকাশ কৰিম? আনবিলাক সমীকৰণ দূৰত্ব দ্ৰুতি আৰু সময়ৰ প্ৰশ্নবিলাকত আমি কি কৰিছিলোঁ, ইহঁতক মানবিলাকক আমি সময়লৈ পৰিৱৰ্তন কৰিছিলোঁ। এতিয়া এইবাৰ কিন্তু আমি সময়লৈ পৰিৱৰ্তন নকৰি দূৰত্বলৈ পৰিৱৰ্তন কৰিম। আমি জনা সূত্ৰটো কি আছে, এছ ইকুৱেল টু ভি টি। এছ মানে হৈছে দূৰত্ব, টি মানে হৈছে দ্ৰুতি, টি মানে হৈছে সময়। এতিয়া প্ৰথম চৰ্তত কি হৈছে, 5 ঘণ্টা সময় লাগিছে। এখনে x দ্ৰুতিৰে গৈছে, আন এখনে y দ্ৰুতিৰে গৈছে। গতিকে প্ৰথম চৰ্তমতে কি হ'ব, প্ৰথম চৰ্তমতে এ গাড়ীখনৰ দ্ৰুতি, যিহেতু এ গাড়ীখনে বি গাড়ীখনত লগ ধৰিব লাগিব। এই গাড়ীখনৰ কি দূৰত্ব, 5 ঘণ্টা অতিক্ৰম কৰাৰ দূৰত্ব হ'ব টি ইনটু টি 5x, টি মানে হৈছে দ্ৰুতি আৰু সময় লৈছে 5 ঘণ্টা। যিহেতু এই গাড়ীখনে বি গাড়ীখনতকৈ 100 কিলোমিটাৰ বেছি দূৰত্ব অতিক্ৰম কৰিব, গতিকে এই গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বি গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব সমান 100 কিলোমিটাৰ। কেনেকৈ আছিলে, ইয়াতে এৰ দ্ৰুতি হৈছে x, বিৰ দ্ৰুতি হৈছে y, ইহঁতে লগ লাগিবলৈ সময় লৈছে কিমান, 5 ঘণ্টা সময় লৈছে। গতিকে এছ ইজিকেল টু ভি টি সূত্ৰমতে অৰ্থাৎ দূৰত্ব সমান দ্ৰুতি পূৰণ সময়, x দ্ৰুতিৰে 5 ঘণ্টা গৈছে, দ্বিতীয়খনে আকৌ y দ্ৰুতিৰে 5 ঘণ্টা গৈছে। লগ লাগোতে গৈ 5x মান যিমান 5 হোৱাতকৈ 100 বেছি। তেতিয়াহ'লে সিহঁতে এই যে দূৰত্বটো আছে ইয়াৰ পৰা এই 100 কিলোমিটাৰ, দুয়োখন গাড়ী একে সময়তে আৰম্ভ কৰিছে। গতিকে এখন গাড়ী আন এখন গাড়ীতকৈ 100 কিলোমিটাৰ ইতিমধ্যে আগবাঢ়ি আছে। গতিকে সেইখিনি ক্ৰছ কৰিলেহে লগ ধৰিব পাৰিব। সেইকাৰণে ইহঁতৰ ডিফাৰেঞ্চ আছে 100। এতিয়া দুয়োটাতে 5টো উঠাই দিলে দুয়োখনৰ পৰা এইটো হ'বগৈ প্ৰথম নিয়ম। দ্বিতীয় চৰ্তত কৈছে, দ্বিতীয় চৰ্ত মতে গাড়ী দুখনে যেতিয়া বিপৰীত দিশত গতি কৰে, ইও ইমান এনেকুৱা ইফালে গৈছে আৰু এই গাড়ীখনো এইফালে আহিছে। গতিকে
যেতিয়া লগ লাগিব ধৰিছে এইখিনিতে লগ লাগিছে গাড়ীখন এইখিনি লগ লাগি গ'ল দুখন গাড়ী তেতিয়াহ'লে কি হ'ল ইহঁতে মুঠ দূৰত্ব অতিক্ৰম কৰিলে 100 কিলোমিটাৰ কিমান ঘণ্টাত অতিক্ৰম কৰিছিলে দুখন গাড়ী যেতিয়া লগ লাগে একে দিশত মানে বিপৰীত দিশত বা ইখনে আনখনৰ ফালে গতি কৰিলে 1 ঘণ্টাত ইহঁতে লগ লাগে বুলি কৈছিলে গতিকে সময় আৰু দ্ৰুতি পূৰণ কৰিলে ইয়াতে 1 পূৰণ কৰিব লাগিব ইয়াতে 1 পূৰণ কৰিব লাগিব তেতিয়াহ'লে x প্লাছ y ইকুৱেল টু 100 কিলোমিটাৰ এইটো 2 নম্বৰ সমীকৰণ এতিয়া 1 যোগ 2 কৰিলে আমি কি পাম 1 যোগ 2 ইমপ্লাইজ আমাৰ y দুটা নোহোৱা হ'ব প্লাছ y মাইনাছ y নোহোৱা হ'ব x x twice x অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ এইখিনি প্লাছ x প্লাছ y 20 যোগ 100 এটা সমীকৰণৰ বাওঁফালৰ লগত বাওঁফাল আৰু সোঁফালৰ সোঁফাল যোগ কৰিছোঁ x minus y plus x plus y 120 y হৈ গ'ল twice x equal to কিমান 120 x equal to 120 হৰণ 2 সমান 60 কিলোমিটাৰ গতিকে প্ৰথম গাড়ীখনৰ এ বিন্দুৰ পৰা আৰম্ভ কৰা গাড়ীখনৰ গতি কিমান 60 কিলোমিটাৰ প্ৰতি ঘণ্টা 60 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু দ্বিতীয় গাড়ীখনৰ দ্ৰুতি যেতিয়া উলিয়াম তেতিয়া কি হ'ব 1 নম্বৰ সমীকৰণ পৰা ইয়াৰ মান বহাই দিলোঁ 1 implies x equal to 60 যোগ y সমান 20 60টো আমি এফালে লৈ যাম 20 যোগ 60 সমান -40 minus 1 y equal to আমি কি পাম 40 পাম অৰ্থাৎ এখন গাড়ী বি বিন্দুৰ পৰা আৰম্ভ কৰা গাড়ীখনৰ দ্ৰুতি হৈছে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু এ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰা গাড়ীখনৰ দ্ৰুতি হৈছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা এই দুটা লিখি দিলে আমাৰ প্ৰশ্নটি সমাধান কৰা হ'ব এনসাৰটো আমি কি লিখিম 60 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু 40 কিলোমিটাৰ প্ৰতি ঘণ্টা এই ছাত্ৰসকলে এই প্ৰশ্নটো বুজিবলগীয়া বা গুৰুত্ব দিবলগীয়া মূল কথাটো হৈছে সিহঁতৰ মাজৰ দূৰত্বটো কিমান আছিলে সিহঁতৰ মাজৰ দূৰত্ব আছিলে 100 কিলোমিটাৰ এতিয়া দুটা চৰ্ত আছে গাড়ীয়ে গাড়ীখনে ইয়াত দুটা চৰ্ত আছে গাড়ীখনে বি বিন্দুত থকা গাড়ীখনৰ দিশত যাত্ৰা কৰোঁতে ক'ত লগ লাগিব ইয়াতে আহি কৰবাত ইহঁত দুখন গাড়ী এখন গাড়ীৰ লগত এখন গাড়ী এনেকৈ লগ লাগিব এখন গাড়ী ধৰক সিফালে গুচি গ'ল ক্ৰছ কৰি এতিয়া ইহঁতে এখন গাড়ী ইয়াৰ পৰা যিমান দূৰত্ব অতিক্ৰম কৰিছে আৰু এখন গাড়ী যিমান দূৰত্ব অতিক্ৰম কৰিছে এই গাড়ী দুখনৰ অতিক্ৰম কৰা দূৰত্বৰ পাৰ্থক্য বাৰু কোনখিনি ইয়াৰ পৰা এইখিনি আৰু ইয়াৰ পৰা এইখিনি একে আছে কেৱল গাড়ীখনে ইয়াৰ পৰা ইয়ালৈকে 100 কিলোমিটাৰ বেছি দূৰত্ব অতিক্ৰম কৰিছে সেইকাৰণে কি হৈছে অতিক্ৰম কৰা দূৰত্ব VT আমি VT বুলি কৈছোঁ S ইকুৱেল টু দূৰত্বটো VT V মানে হৈছে এৰ দ্ৰুতি আৰু T মানে হৈছে এইখিনিৰ পৰা ইয়ালৈকে আহোঁতে কিমান সময় লৈছে ইয়াত কৈছে 5 ঘণ্টা লৈছে ইয়াৰ দ্ৰুতি হৈছে x গতিকে গাড়ীখনৰ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰা গাড়ীখনৰ মুঠ দূৰত্ব হ'ল অতিক্ৰম কৰা দূৰত্ব 5x ঠিক একেদৰে বি বিন্দুৰ পৰা অতিক্ৰম কৰা দূৰত্ব গাড়ীৰ দ্ৰুতি আছিলে y ই সময় লৈছে 5 গতিকে s এইটো গতিকে এতিয়া আমি যদি লক্ষ্য কৰোঁ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰা গাড়ীখনৰ অতিক্ৰম কৰা দূৰত্ব হৈছে এইখিনিৰ পৰা এইখিনিলৈকে আৰু বি ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰত্ব বেছিকৈ অতিক্ৰম কৰিলে ইহঁতৰ প্ৰথমতে যিখিনি ডিফাৰেঞ্চ আছিলে সেইটো কিমান আছিলে 100 কিলোমিটাৰ আৰু সেইকাৰণে আমি কৈছোঁ যে 5x minus 5y equal to 100 অৰ্থাৎ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰা গাড়ীখনে বি বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰা গাড়ীখনতকৈ 100 কিলোমিটাৰ বা বেছি অতিক্ৰম কৰিছে সেইটো হৈছে প্ৰথম চৰ্ত মতে আকৌ দ্বিতীয় চৰ্তটো কি হ'ল দ্বিতীয় চৰ্তটো এনেকুৱা ধৰণৰ হৈছে সিহঁতৰ মাজৰ দূৰত্ব 100 কিলোমিটাৰ আছিলে
এনেকুৱা 100 কিলোমিটাৰ দূৰত্বত আছে এইখন গাড়ী যিফালে আহিছে এইখন গাড়ী আকৌ তাৰ দিশত গতি কৰিছে গতিকে আহোঁতে ক'ৰবাত এনেকুৱা এটা বিন্দুত ইহঁতে লগালগি হ'ল ইহঁতেতো মুঠতে দূৰত্ব এই যদি x কিলোমিটাৰ আহিছিল ই কিমান আহিছিল 100 - x দুটা যোগ কৰিলে কি হ'ব 100 হ'ব গতিকে দুখন গাড়ীয়ে এইবাৰ অতিক্ৰম কৰা দূৰত্বটো হ'ব a অতিক্ৰম কৰিছে 1 ঘণ্টা সময়ত x দূৰত্ব আৰু x দূৰত্ব মানে x দূৰত্ব হ'ব s আৰু ইয়াতে b গাড়ীখনে y দুটিৰে 1 ঘণ্টা অতিক্ৰম কৰোঁতে y দূৰত্ব হৈ গ'ল গতিকে এইবাৰ দুখন গাড়ীয়ে মুঠতে কিমান দূৰত্ব অতিক্ৰম কৰোঁতে x + y = 100 এই দুটা কথা বুজি পালে তোমালোকৰ এই অংকটো বুজি পোৱা হ'ব কাৰণ তোমালোকে ইতিমধ্যে ইয়াক সমাধানৰ বিভিন্ন পদ্ধতি শিকিছা আৰু তাক কৰিব পৰা হৈছে গতিকে আমি এই দুটা চৰ্ত বুজিবৰ কাৰণে চেষ্টা কৰিম আৰু ছবি আঁকি যদি বুজিব পৰা যায় তোমালোকৰ কাৰণে সুবিধা হ'ব এইখিনি কৈ আজিৰ পাঠ সামৰিছোঁ